কোনোবাই আমাৰ কিবা লোকচান কৰি দিলে বা কাৰোবাক আমি কিবা ক'লে সেই কথাটো নুশুনিলে আমাৰ খং উঠি যায়। কিন্তু কোনোবা কুকুৰে যদি আপোনাক কামুৰি দিয়ে তেতিয়া আপোনাৰ খং নুঠে। পাৰিলে কুকুৰৰ ওপৰত গোটেই জীৱন ভয় সোমাই থাকে। এতিয়া আপোনাৰ কুকুৰৰ ওপৰত কিয় খং নুঠিলে? সিটো আপোনাৰ বহুত ডাঙৰ লোকচান কৰিব বিচাৰিছিলে, সিটো আপোনাৰ জীৱন ল'ব বিচাৰিছিলে। আপুনি এবাৰ ভাবি চাব, কোনোবাই মানুহে যদি আপোনাক কিবা কিবি কৈ দিয়ে, কোনোবাই যদি আপোনাক বেয়াকৈ গালি দি দিয়ে, তেতিয়া আপোনাৰ তাৰ ওপৰত খং উঠে। কিন্তু সেইজন মানুহৰে ওচৰত যদি বন্দুক থাকে আৰু সি আপোনাক যিমান গালি দিলেও, যিমান বেয়াকৈ ক'লেও কেতিয়াও আপোনাৰ খং নুঠে। সঁচা কথা ক'বলৈ গ'লে মানুহৰ খং নুঠেই, মানুহে খং কৰেহে। আৰু সেইজন মানুহক খং কৰে যিজন মানুহক কিবা কৰিব পাৰিব, যিজন মানুহৰ কিবা লোকচান কৰিব পাৰিব। যিজন মানুহৰ একো লোকচান কৰিব নোৱাৰে তাৰ ওপৰত কেতিয়াও খং নুঠে। আৰু খং উঠিলেও আমি ধৈৰ্য ধৰি থাকি যাওঁ। এইটো পৃথিৱীৰ সঁচা কথা হয়। আপুনি মানিলেও নেমানিলেও নিজৰ খঙক ধৈৰ্য ধৰি ৰখাব পাৰে। কিন্তু আপুনি নিজৰ খং তাতে ধৈৰ্য ধৰি থয় য'ত আপোনাৰ কিবা লোকচান হ'ব পাৰে। এজন চাহৱালাই যদি ভুলতে আপোনাৰ গাত অকণমান চাহ পেলাই দিয়ে, তেতিয়া আপুনি তাক বহুত গালি দিয়ে। কিন্তু সেই কাপ চাহে যদি আপোনাৰ মালিকে আপোনাৰ গাত পেলাই দিলে, আপুনি কয় একো নাই, কেতিয়াবা হৈ যায় বুলি, আৰু সেইটো আপুনি নিজেই চাফা কৰি দিয়ে। আপুনি কাৰোবাক কিবা কোৱাৰ আগতে অলপ শান্তি মনে চিন্তা কৰি লওক। যেতিয়া আপোনাৰ কাৰোবাৰ ওপৰত খং উঠে, বেয়াকৈ ক'বলৈ মন যায়, তেতিয়া আপুনি এবাৰ ভাবি চাওক, যদি আপোনাক এনেকৈ কোনোবা ক'লেহেঁতেন আপোনাৰ মনটো কেনেকুৱা লাগিলেহেঁতেন। মানুহে খং কৰিলে কেতিয়াও সমস্যাৰ সমাধান নোলায়। পাৰিলে সেইটো ইমান বেয়া হৈ যায়, যিটো 1 ঘণ্টাত শেষ হৈ গ'লহেঁতেন সেইটো গোটেই জীৱন শত্ৰু হৈ যায়। কেতিয়াবা খং কৰাৰ পাছত আপোনাৰ মনত এনেকুৱা লাগেনে যে মই ভালেই কৰিলোঁ তাক গালি দি, তাৰ মনত দুখ দি, তাৰ লগত সকলো সম্বন্ধ শেষ কৰি? কেতিয়াও নালাগে। পাৰিলে পাছত নিজকে বেয়াহে লাগে। আপুনি চব গম পোৱা পাছতো কিয় খং কৰে? কাৰণ আপুনি ভৱিষ্যতৰ কথা চিন্তা নকৰে, নিজৰ ইম'চনেলত আহি যায়। যিদিনাৰ পৰা আপুনি ভৱিষ্যতৰ কথা চিন্তা কৰিব, আৰু সেইদিনাৰ পৰাই আপোনাৰ খং নুঠে আৰু বেয়া কামতো কেতিয়াও আগ নাবাঢ়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোত প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় আই অসম।